बे समाव बिग ब्रेकिं निउज आधार कार्डजों रेशन कार्डखौ लिंक खालामनायाव रां लानायनि अजद सरकारनि दालालि मावग्राया रायजो राजानिफ्राय रां बिदों आधार कार्ड आरो रेशन कार्डखौ लिंक खालामनायाव बेखौ लानानै रायजो राजाफ्रा गोख्रोङै खुद्रिसारना अजद दैखांदों। उदालगुरि जिल्लानि टंलायाव बे जाथाया नुजाथिदों। सरकारनि जे मावथांखि आधार कार्डजों रेशन कार्डखौ लिंक खालामनायाव बे लिंक खालामनायनि हाबा मावनायाव सरकारनि दालालिफोरा सासेयाव 300 रां लादों। टंलानि खोला गार'जार सेकर कपारेटिभनि सिङाव थानाय सासे दालाल राजेन्द्र दासआ रायजो राजानिफ्राय आधार कार्डजों रेशन कार्डखौ लिंक खालामनायाव साफायाव 300 रां लानायनि अजद। थांनाय दान मोननैसो सिगांनिफ्रायनो हाबा मावनायाव साफायाव 300 रां लानायखौ मिथिहोदों। रांखौ नैबायदि नखरनिफ्राय लाबोदों जायनिखि सानसेयाव बोथिसे आदारनि थाखाय सरकारनि रेशनखौ नेनांगौ जायो। बेखौ लानानै रेशन गोनां रायजो राजाफोरा गोख्रोङै खुद्रिसारना अजद दैखांदों। खुद्रिसारनायनि गेजेरजों राजेन्द्र दासनि हेंथायै गोख्रों राहा लानो थाखाय सरकारखौ खावलायदों। बे समाव बड'लेण्ड बुब्लिनि मोनसे खौरां। नाम श्री राजुली सिंह আমাক ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিম বুলি 1200 খুজিছে। আমি লগে লগে মই মালিকক কৈছোঁ, মালিকে পিছত দি থৈ গৈছে পইচাটো। 1200 দিছোঁ। আমি 4জনৰ 300 এজনৰ 300 কৰি মানে 1200 লৈছোঁ। 1200 লৈছে আৰু তেওঁ খুজোতে দিছে। আমি চাউলটো দিছে পিছত নাই দিয়া নাছিল। দলাল দেৱনাথ তাৰমানে কণ্ট্ৰল দোকানত আজি 4-5 মাহ ধৰি মানে আধাৰ কাৰ্ড জেৰেক্স লৈয়ে আছে। তাৰপিছত আকৌ পইচা যদি আধাৰ কাৰ্ডটো লৈ নাহোঁ তেনেহ'লে চাউল নিদিয়ে। আৰু মাইকী মানুহবিলাককো মানে ফিংগাৰ প্ৰিণ্টটো একবাৰহে লয় বেলেগ জেগাত, ইয়াতে 5 বাৰ কৰি লৈ থাকে। মতা মানুহ আহিলে চাউল নিদিয়া, মাইকী মানুহ আহিব লাগে ৰন্ধা বঢ়া পেলাই থৈ কিনে ঘৰটো আৰু ইয়াতে আহিলে বালচেট বুলি মাতি থাকে। কুকুৰৰ ব্যৱহাৰ কৰে এই সুধীৰ ভাই। আপোনাৰ পৰা পইচা লৈছিল? পইচা লৈছে মোৰ পৰা 500 টকা লৈছে আৰু 1000 টকা দিব লাগে। ফিংগাৰ প্ৰিণ্ট লোৱাৰ নামতে পইচা লৈছিল? ফিংগাৰ প্ৰিণ্ট লোৱাৰ কাৰণে লোৱা নাই। পইচাটো কিয় লৈছিল? এই নামটো মানে শুধৰণি কৰি দিব বুলি কৈছে 5জনৰ। 3জনৰ নাম আছে আৰু 2জনৰ নাম উঠাব, সেইকাৰণে 1500 টকা দিব লাগে। আপুনি চাউল কিমান পায়? আমি 3জনৰ 30 কেজি পাওঁ দুইবাৰৰ কোঠাত। পইচা কিমান দিছে? আমি 500 টকা দিছোঁ আৰু 1000 টকা দিব লাগে দেওবাৰ দিন। দেওবাৰৰ আগত দিব লাগে, নহ'লে আৰু কাৰ্ডটো কাটা যাব। পইচা দিছিলে? এতিয়া আপোনালোকে কি বিচাৰে? পইচা দিব বিচাৰে নে কিবা বিচাৰে? না, পইচা দিব নিবিচাৰোঁ আৰু এইটো হাল সলনি হ'ব লাগে। পইচাখিনি ৰিটাৰ্ণ দিব লাগে আমাৰ ৰাইজৰ হাতত ঘূৰাই কিনে। আৰু এইটো ডিলাৰ বেলেগ জেগাত দিব লাগে, ইয়াৰ হাতৰ পৰা কাটি দিব লাগে ৰেচনটো। ভিডিঅ' কৰিছিলোঁ পইচা লোৱাৰ টাইমত, মোৰ পৰা জবৰদস্তি মোবাইলটো কাঢ়ি লৈ পেলাই ভিডিঅ'টো ডিলিট কৰিছে। মই ভিডিঅ' কৰিছিলোঁ পইচাটো লোৱাৰ কাৰণে। মই 4টা সময়ত সুধিছোঁ কোনটো ডিলাৰতো মানে পইচা লোৱা নাই, ইয়াতেহে পইচা লৈ থাকে, সেইকাৰণে মই ভিডিঅ' কৰিছিলোঁ। কাৰ্ডৰ নামত নামটো মানে ভৰ্তি কৰি দিব আৰু যিকেইটাৰ নামটো শুদ্ধ আছে তথাপি পইচা দিব লাগে, নাথাকাটোৰো পইচা দিব লাগে, এনেকুৱা অৱস্থা। মোৰ নাম ৰাজীৱ আলী। মই সেইদিনাখন এইবিলাক কথা চলি থাকোঁতে তাক সুধিলোঁ, মই বোলো কি হয় ৰাজু, কি হ'ল আধাৰ কাৰ্ডৰ পইচা লৈ আছা লিংক কৰাৰ কাৰণে? কথাটো মই বুজি নাপালোঁ। সি কৈছে কি তোৰো দিব লাগিব 600 টকা। মই কৈছোঁ কিয় দিম? কৈছে কি নিদিলে ৰেচন কাৰ্ড কাটা যাব, তোমাক পিছত বুজিবা, সেনেকৈ ক'লে। তাৰপাছত মই কৈছোঁ ঠিক আছে, যদি ৰেচন কাৰ্ডত যদি কাটিব পাৰে তেনেহ'লে ওপৰত লাগিম, কাৰণ নামৰ ভুল কাৰণে। চাওক, মোৰ প্ৰথমৰ পৰা দি আছোঁ, একবাৰ মোৰ নামটো ৰাজীৱ হয়, একবাৰ আহিলে ৰেজেক্ট, এইবাৰ আকৌ নামৰ শুদ্ধৰ কাৰণে সেই 300 টকাকৈ বিচাৰিছে, কাৰণ এইবাৰ আহিছে মোৰ নামটো ৰহমাত আলী। এইবিলাক অফিচত কি কৰি থাকে? নামবিলাক একবাৰ সুবিধা মানে শুদ্ধ কৰি দিব নোৱাৰে নেকি? মোৰ সেইটোৱে ক'বলগীয়া। মই দিয়া নাই, মোক খুজিছে তুমিও দিব লাগিব 600 টকা নামৰ হেৰিৰ কাৰণে, আধাৰ লিংকৰ কাৰণে, সেইখিনিয়ে কথা। আৰু একবাৰত সিহঁতৰ চাওক এসপ্তাহ যদি দেৰি হৈ যায় সেই চাউলটো দিব নোখোজে। আৰু ৰাতিপুৱা আহিম একদম 6টা বজাত আহি ৰখি থাকিব লাগিব, তাৰ ইচ্ছামতে দিব, তাৰ ইচ্ছামতে। তাক যদি সোধোঁ সি কৈ পেলাই আমাৰ কাম নাই নেকি, কণ্ট্ৰল লৈ বহি থাকিম নেকি? তেনে ৰাইজক যদি ৰাইজৰ সুবিধাৰ কাৰণে তাতে কণ্ট্ৰলটো দিছে, সি মানে ৰাইজৰ বস্তুটো বিতৰণ কৰিব লাগিব, কৰিব লাগিব বিতৰণ। সি মানে সেইটো হেৰি নকৰে, মানে উল্টাই তাৰ দমহে শুনিব লাগে।
চৰকাৰক সেইটোৱে মই আহ্বান কৰিছোঁ যাতে এই ৰাজুই ঠিকমতে যদি চলক, যদি নচলায় তেনেহ'লে কণ্ট্ৰলটো বাদ দিয়ক, সেইটোৱে আৰু। প্ৰথমতে মই মিডিয়া অলপ ধন্যবাদ জনাইছোঁ আৰু মোৰ নাম হ'ল হৰি বৰ্মন আৰু মোৰ গাঁৱৰ নাম দক্ষিণ গুৰুবাজাৰ শেখাৰ সমবায় আৰু তেখেতৰ নাম হ'ল ৰাজেন্দ্ৰ দাস আৰু তেখেতে বহুত দিন ধৰি দুৰ্নীতি চলাই আছে, আমি সহ্য কৰি গৈ আছোঁ। তো তেখেতে লগত চাউল নিব আহিলে পইচা নিদিয়াকৈ চাউল নিদিয়ে, মানে মোটামুটি হ'ল 2-3 মাহ ধৰি পইচা লৈ আছে। তো আমি একো কোৱা নাই, এইটো আগষ্ট মাহত তো চাউল ল'ব আহিছে মোৰ দাদা এজনে, তো সি একদম গৰীব দুখীয়া, কিবা এই টুকৰি চুকৰি বনাই খায়। তো পইচা চাউল নিব আহিছে, পইচা লৈ অহা নাই, চাউলটো দিয়া নাই, নিদিয়াৰ ফলত সি ঘৰত গৈছে, কাৰোবাৰ পৰা ধাৰ চাৰ কৰি আনি 500 টকা তেখেতে দিছে, বাকীখিনি পিছত তাক দিব বুলি কৈছে। তো চাউলটো দি খেদিছে। তাৰপিছত ঘৰৰ সন্মুখতে আমাৰ খুৰা আছে, তেখেতৰ পৰাও 1000 টকা লৈছে। মোৰ পৰা খোজা নাই, কিন্তু আমাৰ গাঁৱৰ পৰাতো খুজি আছে না, কিন্তু এইটোৱে অৰ্থাৎ চাউল দিয়াৰ বাবদ কৰি আছে হয়। কিবা ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাব পাৰে, পাৰ মেম্বাৰ 300কে হয়। যদি 1200 লৈ আছে, যদি 6জন থাকে 1800 আৰু যদি 7জন থাকে 2100 তেনেকুৱা। মোটামুটি হ'ল 2-3 মাহ। আমাৰ গাঁৱত টোটেল কাৰ্ড আছে 380টা হয়, ফেমিলিৰ পৰা লৈ আছে হয়। এতিয়া আমি ন্যায় বিচাৰোঁ, আমাক ন্যায় লাগে আৰু এইবিলাক বন্ধ কৰিব লাগে। হয় বিষয়ে মানে আমি হেৰি ছাপ্লাইক ফোন কৰি আমি কথাটো খবৰ লৈছোঁ, সিহঁতে কৈছে নাই, এইটো নিয়ম নাই বুলি কৈছে হয়। বেলেগ সময়াত আমি খবৰ লৈছোঁ, ক'তো লোৱা নাই। তাৰপৰা এইবাৰ 2-3 জেগাত খবৰ লৈছোঁ, আমি ক'তো লোৱা নাই। ৰাজেন্দ্ৰ দাস হয়, দক্ষিণ গুৰুবাজাৰ। হাটোৰ নাম দক্ষিণ গুৰুবাজাৰ চেখা মজা। ঘটনাটো আমি চাউল নিব আহিলোঁ, আহোঁতে আজি 4 মাহ ধৰি আমাৰ আধাৰ কাৰ্ডৰ জেৰেক্স লৈ আছে। 4-5 ময়ে দিলোঁ, তথাপিতো মানুহজনে আধাৰ কাৰ্ড খুজিয়ে থাকে। আৰু যোৱা মাহত চাউল নিব আহোঁতে কৈছে যে তুমি আধাৰ কাৰ্ড 3জনৰ লৈ আহিবা আৰু 900 টকা লৈ আহিবা, তেতিয়াহে তোমাৰ ৰেচন কাৰ্ড টিকিব, নহ'লে কাটা যাব। পইচা লৈছে। কণ্ট্ৰলৰ নাম ৰাজু, দোকানৰ নাম ৰাজেন্দ্ৰ দাস, মোৰ নাম ৰাষ্ট্ৰ আলী। মোৰ পৰা লোৱা নাই, খুজিছিল, মই দিয়া নাই। মোৰ তাত পইচা খুজিছে চাউল নিয়াত, একজনৰ 300কে। আমি 2জন পৰিয়াল, মোৰ ল'ৰা ছোৱালী একোৱেই নাই, খালি বুঢ়া বুঢ়ী 2জন। এতিয়া মই 500 টকা তাক দিলোঁ, 2 কেজি আটা দিছে আৰু কৈছে 450 টকা মই ৰাখিলোঁ আৰু 150 টকা দিবি, 600 টকা হ'ব। হ'ব, ৰাইজে দিলে ময়ো দিম, কিয় নিদিম, মই এইখিনি কৈছোঁ। কৈ গৈছোঁ মোৰো বেমাৰী, সেইকাৰণে নুশুনো। পইচা নিদিলে তোৰ কাঠৰ গণ্ডগোল হ'ব বুলি কৈছে, চাউল নাপা। আপোনাৰ কি নাম? মোৰ নাম ৰোহিণী দাস। राजेंद्र हाँ गौराजार दक्षिण गौराजार बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी रड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट।
बायगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 036612705550 9957644326 आव फन खालाम।